নমস্কাৰ, মই অতুল ভূঞা। ফেচবুকৰ সমূহ বন্ধুক মই স্বাগতম জনাইছোঁ। আজি পুনৰ এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে আজি সন্ধিয়াৰ পৰা মোৰ মনটো খুব বেয়া, মনৰ ভিতৰত খুব খুদনি লাগি আছে। কিছুমান কথা ক'বলৈ মন গৈছে, কিছুমান বাতৰি মই পৰিৱেশন কৰিব মন গৈছে। কিন্তু মই এটা বাতৰি পৰিৱেশন কৰিছোঁ যদিও মোৰ তাত কিছু সীমাবদ্ধতা আছিল। সেয়ে ফেচবুকত কোনো সীমাবদ্ধতা নাই, সেয়েহে কিছু কথা ক'ব বিচাৰিছোঁ। আজি প্ৰায় 15 দিন এমাহ ধৰি এটা বিষয় লৈ পেলাই অসমৰ সংবাদ মাধ্যমত বিশেষকৈ টেলিভিছন জগতত চৰ্চিত হৈ আছে নাৰী নিৰ্যাতন। ৰাজ্যখনত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে। কেৱল ৰাজ্যখনত নহয়, সমগ্ৰ দেশত বৃদ্ধি পাইছে। কাশ্মীৰত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে নাবালিকাৰ লগত, উত্তৰ প্ৰদেশত সংঘটিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনত প্ৰৱাসী অসম ভাৰতীয়সকলৰ সৈতে কথা পাতোঁতেও নাৰী নিৰ্যাতনৰ প্ৰসংগ উত্থাপন কৰিছে। কিন্তু মই নাৰী নিৰ্যাতনৰ প্ৰসংগ আজি উত্থাপন কৰিব বিচৰা নাই। আজি মই উত্থাপন কৰিব বিচাৰিছোঁ পুৰুষ নিৰ্যাতনৰ বিষয়ে। আপোনালোকে আচৰিত হৈছে পুৰুষ নিৰ্যাতনৰ বিষয়। আৰু মই আজি যিখিনি কথা ক'ম, এই কথা কোৱাৰ পিছত মোৰ দৃঢ় বিশ্বাস বহু নাৰীয়ে মোক বেয়া পাব। হয়তো ফেচবুকত থকা বহু মোৰ মহিলা ফ্ৰেণ্ড বা ছোৱালী ফ্ৰেণ্ডে মোক বেয়া পাব, আনলাইক কৰিব, কোনোবাই হয়তো আনফ্ৰেণ্ড কৰিব। কিন্তু তথাপিও মনৰ কথাখিনি মই ক'বলৈ বাধ্য হৈছোঁ। অনুগ্ৰহ কৰি শুনি চাব মই পুৰুষ নিৰ্যাতনৰ বিষয়টো কিয় ক'ব বিচাৰিছোঁ। তেজপুৰ চহৰৰ মাজমজিয়াত LB ৰোড, লম্বোদৰ বৰা ৰোড বুলি কয়, মহাভৈৰৱৰ ঋষিৰ ওচৰত আজি বিয়লি 5-6মান বজাত এটা ভয়ানক ঘটনা সংঘটিত হ'ল। অমৰ শৰ্মা নামৰ এজন যুৱক অগ্নিদগ্ধ অৱস্থাত ৰাস্তাত পৰি আছে, চটফটাই নলাত পৰি আছে। গোটেই সময় 80% 70% বাৰ্ণ হৈছে। তেন্তে তাৰ মাজতো গৈ বহুতে সুধিছে আপোনাৰ কি হৈছে, মোবাইলত কেমেৰাত বন্দী কৰি ৰাখিছে। তেওঁ কৈছে মোক প্ৰেমিকা আৰু এজন ল'ৰাই মিলি গাত কেৰাচিন তেল ঢালি জ্বলাই দিলে। চিঞৰি চিঞৰি ল'ৰাজনে কৈছে। লগে লগে পুলিচ আহিলে, ল'ৰাজনক হস্পিটেলত লৈ যোৱা হ'ল। বৰ্তমান হস্পিটেলত আছে। ডক্টৰে কৈছে 70% 80% বাৰ্ণ হৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অমৰ শৰ্মা নামৰ সেই ল'ৰাজন যেন উশাহ নিশাহ ঘূৰাই পায়, ল'ৰাজন যেন পুনৰ নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হয়, যেন ল'ৰাজনে যাতে শেষ নিশ্বাস ত্যাগ নকৰে, সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ফেচবুকৰ সমূহ বন্ধুলৈ আহ্বান, তেওঁলোকে যেন সেই ল'ৰাজনৰ নামত এডাল মমবাতি জ্বলাওক। এইকেইদিন আপোনালোকে খুব মমবাতি জ্বলাইছে নাৰী নিৰ্যাতনৰ বাবে। আজি সেই ল'ৰাজনে পুৰুষ নিৰ্যাতনৰ সপক্ষে আপোনালোকে মমবাতি জ্বলাওক। মমবাতি নজ্বলালেও গোসাঁই ঘৰত এবাৰ প্ৰাৰ্থনা কৰক অমৰ শৰ্মাৰ যাতে মৃত্যু নহয়। কোন এই অমৰ শৰ্মা? অমৰ শৰ্মা তেজপুৰৰ চানমাৰী অঞ্চলৰ এজন যুৱক। LB ৰোডৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ প্ৰেম আছিল। মই বাতৰিটো DY365ত আজি সন্ধিয়া সম্প্ৰচাৰ কৰিছোঁ। এতিয়া অলপ কিছু সময় আগতে প্ৰচাৰ হৈছে। আৰু যিসকলে বাতৰিটো ভালকৈ চোৱা নাই, ফেচবুকৰ মোৰ পেজত চাব পাৰে বা ইউটিউবতো মোৰ তাত চাব পাৰে বাতৰিটো। কিন্তু বাতৰিটোত মই বহু ক্ষেত্ৰত হাত ভৰি বান্ধি পৰিৱেশন কৰিবলগীয়া হৈছে। বাতৰিটোত মই ছোৱালীজনীৰ নাম দিব পৰা নাই, বাতৰিটোত মই ছোৱালীজনী দেখুৱাব পৰা নাই। এতিয়া সমগ্ৰ কাহিনীটো কওঁ, কিন্তু ফেচবুকত মই দেখুৱাব পাৰিম। মই তাত দেখুৱাব পৰা নাছিলোঁ, কিয়নো যে মিনিষ্ট্ৰী অফ ব্ৰডকাষ্টিঙৰ ফালে আমাক নিৰ্দেশনা আছে, নাৰীৰ মুখ দেখুৱাব নোৱাৰি, নাৰীৰ নাম দেখুৱাব নোৱাৰি। এতিয়া মই আচল কথা আপোনালোকক ক'ব বিচাৰিছোঁ। চানমাৰী অমৰ শৰ্মা নামৰ ল'ৰাজনে LB ৰোডৰ কাব্যশ্ৰী মহন্ত নামৰ এজনী ছোৱালীৰ সৈতে প্ৰেম কৰি আছিল। কোনেই কাব্যশ্ৰী মহন্ত, কোনেই অমৰ শৰ্মা, আপোনালোকে চাব বিচাৰিলে ফেচবুকত আমি চাৰ্চ কৰিব পাৰে। অমৰে কাব্যশ্ৰীক ইমানেই ভাল পাইছিল যে ফেচবুকত নিজৰ একাউণ্টত লিখিছিল অমৰ কাব্যশ্ৰী শৰ্মা। আপোনালোকে চাৰ্চ কৰিব অমৰ কাব্যশ্ৰী শৰ্মা। অমৰৰ একাউণ্টটো এতিয়া আছে। কাব্যশ্ৰী কোন আপোনালোকে জানিব পাৰিব। কাব্যশ্ৰীৰ মুখখন মই দেখুৱাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে কোন কাব্যশ্ৰী চাই লোৱাটো ভালকৈ চাই লওক। এয়া কাব্যশ্ৰী। আমি নাৰী অধিকাৰ, নাৰী নিৰ্যাতনৰ কথা কৈ আছোঁ। আজি মই পুৰুষ নিৰ্যাতনৰ কথা কৈ আছোঁ। অমৰ আৰু কাব্যশ্ৰীৰ মাজত প্ৰেম চলি আছিল, দুয়োৰে মাজত অন্তৰংগ মুহূৰ্ত আছিল। ঘনে ঘনে অমৰে ফেচবুকত কাব্যশ্ৰীৰ সৈতে ফটো আগতে আপলোড কৰিছিল, বিভিন্ন গেম খেলিছিল। এটা গেমত দেখা গৈছোঁ অমৰে কৈছে তোমাৰ মৃত্যু কেনেকুৱা হ'ব। তেওঁ কৈছে ফেৰাৰী চলি থকা অৱস্থাত এদিন এক্সিডেণ্ট হৈ মৃত্যু হ'ব। কিন্তু অমৰৰ ফেৰাৰী চলি থকা অৱস্থাত মৃত্যু হয় নে নহয় নাজানো। আজি হয়তো কিছু সময়ৰ পিছত অমৰে শেষ নিশ্বাস ত্যাগ কৰিব পাৰে। ভগৱানৰ ওচৰত মই পুনৰ অনুৰোধ, আহ্বান, অমৰ যেন জীয়াই থাকে। অমৰ কাব্যশ্ৰীৰ প্ৰেম চলি আছিল। হঠাৎ কাব্যশ্ৰীৰ বেলেগ এটা ল'ৰাৰ লগত প্ৰেম হ'ল। অমৰক তেওঁ বাদ দিলে। বাদ দিয়াৰ পিছত অমৰক বাদ দি পেলাই এজন নতুন প্ৰেমিকৰ লগত প্ৰেম চলিলে। অতিষ্ঠ অমৰে ফেচবুকত লিখিলে যে কাব্যশ্ৰী তই মোৰ লগত প্ৰেম কৰি মোক ইমান লুটি পুটি খাই এতিয়া বেলেগ বয়ফ্ৰেণ্ড ললি। আৰু পুৰণা ফটো কিছুমান আপলোড কৰিলে, খুব অশ্লীল ফটো একো আপলোড কৰিলে, পুৰণা ফটো কিছুমান আপলোড কৰিলে। ইয়াতেই কাব্যশ্ৰী আৰু নতুন প্ৰেমিকটো জকি গ'ল। আজি অমৰ LB ৰোড স্থিত কাব্যশ্ৰীৰ বাসগৃহলৈ গৈছিল। আৰু যোৱা অৱস্থাত কি হ'ল জানে? কাব্যশ্ৰী, তাৰ মাক আৰু বয়ফ্ৰেণ্ডে মিলি এই অমৰ বুলি ল'ৰাটোক জীৱন্ত অৱস্থাত গাত কেৰাচিন তেল ঢালি জ্বলাই দিলে। দিন দুপৰ 5টা বা 6টা লগে লগে জ্বলি জ্বলি ল'ৰাটো LB ৰোডত দৌৰি আহিছে। গাঁতত পৰি গৈছে। মানুহে দেখিছে এটা ঘৰৰ পৰা ওলাই আহিছে,
প্ৰত্যক্ষদৰ্শী আছে সেই সময়ত ল'ৰাটোৱে চিঞৰি চিঞৰি কৈছে মোক প্ৰেমিকা আৰু তাৰ লগৰ এটাই গাত কেৰাচিন তেল ঢালি জ্বলাইছে অৰ্থাৎ ইতিমধ্যে তাই কাব্যশ্ৰীৰ নাম কৈছে টেলিভিজন চেনেলত আমাৰ দুখ এইটোৱেই যে মই কাব্যশ্ৰীৰ নামটো দিব পৰা নাই কিয়নো কাব্যশ্ৰী নাৰী চাওক আমি নাৰীক কিমান অধিকাৰ দিছোঁ আমাক অথৰিটিক আমাক নিৰ্দেশনা দিয়া আছে কেন্দ্ৰীয় চৰকাৰৰ ফালে মিনিষ্ট্ৰীৰ ফালৰ পৰা নিৰ্দেশনা দিয়া আছে নাৰীৰ মুখ দেখুৱাব নোৱাৰি কিন্তু আজি মই গোটেই বাতৰিটোত অমৰৰ মুখখন দেখুৱাইছোঁ নাৰীৰ মুখখনত ছোৱালীজনীৰ মুখখন ঢাকি ৰখা হৈছে কিন্তু আজি নিয়মতে অপৰাধী কোন ছোৱালীজনীয়ে তাইৰ মুখখন সম্পূৰ্ণ দেখুৱাব লাগিছিল তাইৰ চেহেৰাটো দেখুৱাব লাগিছিল ৰাইজে চিনি চোৱাটো উচিত আছিল কাইলৈ পঢ়িলে কোৰ্টৰ পৰা তাই বেইল পাব জেল যাব হয়তো ওলাই আহিব আকৌ ভাল ল'ৰা এটালৈ বিয়া হ'ব মন গ'লে কাৰোবাক জ্বলাই দিব ছোৱালীজনীৰ মুখ মই দেখুৱাব নোৱাৰোঁ ইয়াতকৈ নাৰীৰ অধিকাৰ কি লাগে ইয়াতকৈ নাৰীৰ অধিকাৰ কিবা আছে এইগৰাকী নাৰীয়ে অপৰাধ কৰিছে এটা হত্যা কৰিবলৈ উদ্যত হৈছে কিন্তু নাৰীগৰাকীৰ মুখ মই দেখুৱাব পৰা নাই টেলিভিজন চেনেলৰ আইন অনুসৰি এয়া হৈছে নাৰীৰ কাহিনী কালিৰ পৰা মই জ্বলি আছোঁ পৰহি আমাৰ এটা বাতৰি সম্প্ৰচাৰ হৈছিল লংকাৰ কাকিত চন্দ্ৰ ডেকা নামৰ এজন শিক্ষকক এগৰাকী মাতৃৰ অভিযোগৰ ভিত্তিত কাকি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যে মাতৃগৰাকীয়ে অভিযোগ কৰিছিল তেওঁ নৱম শ্ৰেণীৰ জীয়েকক এই চন্দ্ৰ ডেকাই টিউশ্যন কৰে টিউশ্যনত অশালীন ব্যৱহাৰ কৰিছিল সেইবুলি কেছ ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে হয়তো পুলিচক পইচা পাতিও দিলে লগে লগে চন্দ্ৰ ডেকা কেৰেছ কৰি লৈ যোৱা হ'ল ইয়াৰ পিছত কালি মই আৱিষ্কাৰ কৰিলোঁ চন্দ্ৰ ডেকা আৰু সেই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ টেলিফোনিক কথা বতৰা সেই ভিডিঅ' টেলিফোনিক কথা বতৰা মোৰ লগত আছে ইতিমধ্যে মই DY365ত এই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰিছোঁ মোৰ ফেচবুক পেজ বা ইউটিউবত আপোনালোকে মোৰ পেজটো চাৰ্চ কৰিলে এই বাতৰিটো কালি দেখা পাব কালিৰ ডেটত প্ৰচাৰ কৰা হৈছে আচলতে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে চন্দ্ৰ ডেকা নামৰ মাষ্টৰজনক খুব ভাল পাইছিল কিন্তু চন্দ্ৰ ডেকাই ভাল পোৱা নাছিল চন্দ্ৰ ডেকাই ফোনত তাইক কৈছিল যে তুমি মোক বাৰে বাৰে কিয় ফোন কৰিছা মোক ফোন নকৰিবা মই বিবাহিতা মোৰ ৱাইফ আছে মোৰ ৱাইফ এতিয়া গৰ্ভৱতী কিন্তু ছোৱালীজনী তেতিয়া কৈছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে যে মোৰ লগত ডাঙৰ ঘটনা এটা ঘটিলে কৈছে কি যে মই ঘৰত থকা পাছত মোৰ মাহীৰ হাজবেণ্ডে মোক বলপূৰ্বক ধৰ্ষণ কৰিছিল আৰু মহাৰ মই হাতত কামুৰি দিছিলোঁ হাতত দাগটো এতিয়াও আছে আৰু এই কথাটো মই মাক ক'লোঁ মায়ে কাকো ক'বলৈ হাক দিলে কিন্তু উপায় নাপায় মই এতিয়া আপোনাক ক'লোঁ তেতিয়া চন্দ্ৰ ডেকাই ক'লে এইটো বৰ বেয়া কথা হৈছে শিক্ষকজনে ছোৱালীজনীৰ মাকক ক'লে যে কথাটো বৰ বেয়া হৈছে আপোনাৰ ছোৱালীক আপোনাৰ ভনীয়েকৰ হাজবেণ্ডে ৰেপ কৰিছে তেতিয়া ছোৱালীজনী নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মাকে চন্দ্ৰ ডেকাক ক'লে এই কথাটো উলিয়াব নালাগে কিন্তু চন্দ্ৰ ডেকাই ক'লে মই কিয় নুলিয়াম এইটো বেয়া কথা হৈছে মাকে ভয় খালে যে মাকৰ ভনীয়েকৰ গিৰিয়েকে জীয়েকক ৰেপ কৰিছে সেই কথাটো ওলাব গোটেই কথা নাই বতৰা নাই পৰহি কাকি আৰক্ষী থানালৈ এটা গোচৰ দিলে যে চন্দ্ৰ ডেকা নামৰ টিচাৰজনে শিক্ষকজনে মোৰ ছোৱালীক নৱম শ্ৰেণীৰ ছাত্ৰীজনীক অশালীন ব্যৱহাৰ কৰিছে বা যৌন অত্যাচাৰ চলাইছে লগে লগে পুলিচে কথা নাই বতৰা নাই চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি লৈ গ'ল এয়া যৌন নিৰ্যাতন নহয় ইতিমধ্যে অডিঅ' টেপ আমি সম্প্ৰচাৰ কৰিলোঁ অডিঅ' টেপত ছোৱালীগৰাকীয়ে স্পষ্টভাৱে কৈছে মোক ধৰ্ষণ কৰিছিল মহাকে আজি কাকিত ৰাইজে গৈ কাকি আৰক্ষী থানাত ক'লে মহাকক গ্ৰেপ্তাৰ কৰক কিন্তু নাই কাকি আৰক্ষী থানাই গ্ৰেপ্তাৰ নকৰিলে কিয়নো ছোৱালীজনীৰ পৰিয়ালটোৰ তাত পইচা পাতি আছিল হয়তো কাকি আৰক্ষী থানাক 10,000 20,000 50,000 টকা ঘোচ দি থকা হৈছে এই মুহূৰ্তত মই অনুৰোধ জনাম এই ফেচবুকৰ এই ভিডিঅ'টো নগাঁও আৰক্ষী অধীক্ষক হোজাই আৰক্ষী অধীক্ষকক অৱগত কৰিব লাগে তেওঁলোকে কাকি আৰক্ষী থানাৰ এগেইনষ্টে ব্যৱস্থা ল'ব লাগে যে এটা গোচৰ দিব যোৱাৰ পিছত কিয় গোচৰ ৰুজু কৰা হোৱা নাই ছোৱালীজনীৰ স্বীকাৰোক্তিৰ ভিতৰত ছোৱালীজনীৰ মহাকক যি ধৰ্ষণ কৰিছে বুলি কোৱা হৈছিল তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি জেললৈ লৈ যোৱা হ'ল এজন ভাল শিক্ষকক এয়া পুৰুষৰ নিৰ্যাতন নহয় নৱম শ্ৰেণীৰ ছাত্ৰী এজনৰ কথা কল্পনা কৰক নৱম শ্ৰেণী ক্লাছ 9ৰ ছোৱালী এজনীয়ে লগত ফিজিকেল ৰিলেশ্যন হৈছে মহাকৰ ইয়াতকৈ ডাঙৰ ঘটনা কি হ'ব পাৰে ইয়াত পুৰুষ নিৰ্যাতন নহয় আমি কেৱল নাৰী নিৰ্যাতন চিঞৰি আছোঁ কিন্তু দুখৰ বিষয় চন্দ্ৰ ডেকাৰ মুখখন দেখুৱাইছোঁ মই কিন্তু যিজনী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে মিছা কথা ক'লে তাইৰ মুখখন মই দেখুৱাব নোৱাৰোঁ মুখখন ঢাকি ৰাখিব লাগিব এয়া হৈছে আমাৰ নিয়ম কিন্তু ফেচবুকত মই দেখুৱাব পাৰোঁ ফেচবুকত এতিয়া কোনো বাধাৰ পৰা হোৱা নাই তৃতীয়টো ঘটনা তাৎপৰ্যপূৰ্ণ আজি প্ৰায় এসপ্তাহমানৰ আগৰ ঘটনা হঠাৎ মই অফিচলৈ আহিলোঁ হঠাৎ এটা খবৰ আহিল যে লখিমপুৰৰ নাওবৈচাত এগৰাকী কণমানি কিশোৰীক ধৰ্ষণ কৰা হ'ল সমগ্ৰ ঘটনাটো এনেকুৱা যে মথাউৰিৰ ওচৰত কিশোৰীগৰাকী পৰি আছিল স্থানীয় ৰাইজে পোৱা দেখিলে সুধিলে কি হ'ল যে মোক 4-5টা ল'ৰাই ৰেপ কৰিলে গাঁৱৰ মানুহে লৈ গৈ তাইক মাকৰ ঘৰলৈ পঠিয়াই দিলে পুলিচে ষ্টেটমেণ্ট ল'লে তাইতে ক'লে যে মোক ৰাতি মই বিহুৰ কৰ্মশালালৈ গৈছিলোঁ কৰ্মশালাৰ পৰা আহি থকাৰ পাছত 4-5টা ল'ৰাই মোক ৰেপ কৰিলে এইবুলি ৰেপ কৰা ল'ৰাকেইটা নাম কৈ দিলে ৰবীন অমুক তমুক এই নাম কৈ দিলে পুলিচেও সেই নামকেইটাৰ ভিত্তিত কেইটামান ল'ৰা গ্ৰেপ্তাৰ কৰি আহি নাওবৈচা থানাত লৈ আহিলে আমাৰ সাংবাদিক গ'ল আমাৰ একদম বাতৰি সম্প্ৰচাৰ হৈ গ'ল ছোৱালীজনী মুখখন ব্লাৰ যিজনীক ৰেপ কৰাইছিল মুখখন আমি দেখুওৱা নাই আমি দেখুৱাব নোৱাৰোঁ কিন্তু যিকেইটা ল'ৰাক ধৰি আনিলে গোটেইকেইটাৰ মুখকেইটা দেখুৱালে এইকেইটা ৰেপিষ্ট ল'ৰাকেইটাই হাতকেৰিয়া বন্ধা অৱস্থাত ৰখি আছে অলপ পিছত SPয়ে ফোন কৰি জনালে খবৰটো কিছু বেলেগ ধৰণৰ ক'লে কি
ছোৱালীজনীক সোধপোছ কৰা, ছোৱালীজনীৰ বয়ফ্ৰেণ্ডক সোধপোছ কৰাৰ পিছত আচল কথা ওলালে যে সৰু ছোৱালীজনী বোধহয় নৱম নে দশম শ্ৰেণীৰ ছাত্ৰী আছিল। তাই সেইদিনা বিহু কৰ্মশালালৈ গৈছিল। কৰ্মশালাত গৈ বিহু নানাচি বয়ফ্ৰেণ্ডৰ লগত ওলাই আহিছিল আৰু ক'ৰবাত ফিজিকেল ৰিলেশ্যন কৰিছিল। ফিজিকেল ৰিলেশ্যন কৰি থকাৰ পাছত তাহাঁতৰ দেৰি হ'ল। দেৰি হোৱাৰ পিছত ছোৱালীজনীয়ে ঘৰলৈ যাবলৈ ভয় খালে। তে বয়ফ্ৰেণ্ডক ক'লে যে এতিয়া কি কৰিম? তো দুইটাই প্লেনিং কৰিলে তাইক ৰেপ কৰিছোঁ বুলি ক'ব লাগে, আৰু ছোৱালীজনী নাটক কৰিলে মোক ৰেপ কৰা হৈছে। ইয়াৰ পিছত সেই যে 4জন ল'ৰা যে মুখখন দেখুৱাইছিলোঁ ভাল ভাল ল'ৰা, সিহঁতে কোনো ৰেপিষ্ট আছিল, তাৰ বাবে কোন দোষী? আমি দোষী নহয়নে? ইয়াৰ বাবে আইন দোষী নহয়নে? সেই ল'ৰাকেইটাৰ মুখত আমি ক'লা পাতি বন্ধা নাছিল, কিন্তু ছোৱালীজনীক মোৰ মন গৈছিল মুখখন দেখুৱাই দিবলৈ, কিন্তু আইনে কয় যে মোৰ ছোৱালীৰ মুখ দেখুৱাব নোৱাৰিম। ইয়াতকৈ ইয়াৰ কিবা আইন হ'ল? এজনী ছোৱালী নতুন দিল্লীত বহি থকা, আপুনি ইয়াত থাকিব, আপুনি ফোনত 3 দিন নে 4 দিন কথা পাতিব, ছোৱালীজনীয়ে কোৰ্ট আপোনাৰ আগতে কেছ দি দিব যে আপুনি তাইক ৰেপ কৰিছিল। কেনেকৈ ৰেপ কৰিছিল? এবাৰ আকাশৰে উৰি গৈ ৰেপ কৰিছিল নেকি? তথাপি আপোনাৰ ৰেপৰ গোচৰ। মই শুনি আচৰিত হ'লোঁ। এজনী ছোৱালীক যদি আপুনি 14 ছেকেণ্ডৰ ওপৰত যদি একেলেঠাৰে চাই থাকে, ছোৱালীজনীয়ে যদি কৈ দিয়ে এই মানুহজনে মোক 15 ছেকেণ্ড ধৰি বেয়া দৃষ্টি চাইছে, আপোনাৰ আগতে ৰেপৰ গোচৰ ৰুজু হৈ যাব। ইয়াৰ পুৰুষ নিৰ্যাতন নহয়? ইয়াৰ বিৰুদ্ধে আমি মাত মতাৰ প্ৰয়োজন নাই? আমি সৰুতে খেলিছিলোঁ, ল'ৰাই খেলিছিলোঁ, ল'ৰা ছোৱালীয়ে খেলিছিলোঁ, চকুৰে এনেকৈ চাই থাকোঁ, কোনোবাই 1 মিনিট 2 মিনিট ধেমালি কৰোঁতে একদম পিৰপিৰাই থাকোঁ। এতিয়া যদি সেই খেলটো নতুন প্ৰজন্মই খেলিবলগীয়া হয়, তেনেহ'লে অলপ দেৰি চাই থাকোঁ, ৰখিব লাগে, ৰ'বা দেই ব্ৰেক লওঁ, 12 ছেকেণ্ড হ'ল, কাৰণ 13 ছেকেণ্ডৰ 14 ছেকেণ্ডৰ পিছত তুমি মোক ৰেপ কেছ দি দিব পাৰা। এনে পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। অকল নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কেণ্ডেল লাইট লৈ চিঞৰ বাখৰ কৰি থাকিলে পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজন হৈছে। মই ইয়াৰ বাবে সকলো নাৰীক দোষাৰোপ কৰিব বিচৰা নাই। ঠিক একেদৰে নাৰী নিৰ্যাতনৰ বাবে যেনেকৈ সকলো পুৰুষক দোষাৰোপ কৰিব নোৱাৰি, ইয়াত বহু ঘটনা সংঘটিত হৈছে। পুৰুষ নিৰ্দোষী, পুৰুষজনক আইনৰ সুযোগ লৈ নাৰীয়ে বিপদত পেলাইছে। এই বিষয়ে মাত মতাটো প্ৰয়োজন। আৰু মই সেয়ে বাৰে বাৰে কৈছোঁ, তেজপুৰত যিগৰাকী খলনায়িকা ভিলেইন, সেই ভিলেইনক ৰাস্তাত চেণ্ডেলেৰে পিটিব লাগে। সেই ভিলেইনগৰাকী এনেকুৱা ভাল, কাব্যশ্ৰী মহন্ত, পুনৰ নাম কৈছোঁ, মই নাম কৈছোঁ ফেচবুকত, মই যিহেতু নিউজত নামটো দিব পাৰোঁ। কাব্যশ্ৰী মহন্ত LB ৰোডত থাকে। কাব্যশ্ৰী মহন্ত NRCত কাম কৰে, NRC কাম কাজ কৰি আছে, খুব ভাল ড্ৰয়িং কৰে, বহুত ল'ৰা ছোৱালীক ড্ৰয়িং শিকায়। সেইজনী ছোৱালী এনেকুৱা কাম কৰিব পাৰিছে, কিন্তু মই তাইৰ মুখখন দেখুৱাব পৰা নাই। কিয়নো মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিঙৰ নিয়ম আছে, টেলিভিশ্যনত মই নাম দেখুৱাব নোৱাৰোঁ, প্ৰিণ্টত কালি মই নাম দেখুৱাব নোৱাৰোঁ, কিন্তু ফেচবুকত মই ক'ব পাৰোঁ। গতিকে আপোনালোকক চাৰ্চ কৰিছোঁ, সেই খলনায়িকাজনক চাই লওক, অমৰে একাউণ্টত বাচক, অমৰ কাব্যশ্ৰী শৰ্মা বুলি একাউণ্টটো আপুনি চাৰ্চ কৰক, কোনজনী খলনায়িকা কাব্যশ্ৰী, চাই পেলাই কল্পনা কৰক যে নাৰী এনেকুৱাও হ'ব পাৰে। ইয়াতকৈ ভয়ানক কথা একো নাই। নাৰীয়ে বেয়া নাপাব, ক্ষমা কৰিব।